নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাই আছে গুড মৰ্ণিং আছাম ইউটিউব চেনেল। লৈ আহিছোঁ আজিৰ দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাব, লাইক আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব, যাতে যেতিয়া যিসমূহ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ প্ৰথম যাতে আপোনাৰ মোবাইলত যায়। প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে কংগ্ৰেছে 100 বছৰলৈ চৰকাৰ গঠন কৰিব নোৱাৰিব, কিয় ক'লে বিধায়ক অখিল গগৈয়ে। আগন্তুক উপনিৰ্বাচনৰ বাবে ৰাইজৰ দলে ৰাজহুৱাকৈ কংগ্ৰেছ দললৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে, কিন্তু মিত্ৰতাৰ বাবে ৰাইজৰ দলে ৰাখিছে কিছু চৰ্ত অনুসৰি কংগ্ৰেছে ত্যাগ কৰিব লাগিব AIUDFৰ সংগ। যদি কংগ্ৰেছে ৰাইজৰ দলৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেন্তে সেয়া কংগ্ৰেছৰ বাবে ছুইচাইড কৰা হ'ব বুলি দাবী কৰে অখিল গগৈয়ে। এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে কংগ্ৰেছৰ এনে সিদ্ধান্তৰ বাবে অদূৰ 100 বছৰ অপেক্ষা কৰিব লাগিব কংগ্ৰেছে, কিয়নো অনাগত 100 বছৰলৈ ৰাজ্যত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছে। গতিকে সময় থাকোঁতেই কংগ্ৰেছে সকলো কথা ভাবি চাব লাগে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে নাজিৰা চৰকাৰী চিকিৎসালয়ত পানীৰ অভাৱ, চিকিৎসাকৰ্মীয়ে চেলাইনেৰে ধুইছে হাত, এপহেক ধৰি চিকিৎসালয়ত হাহাকাৰ। নাজিৰা মহকুমাত অৱস্থিত একমাত্ৰ চিকিৎসালয়খনত যোৱা এপহেক ধৰি পানী যোগান বন্ধ হৈ ৰোৱাত চিকিৎসালয়খনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। নগৰৰ মাজমজিয়াত অৱস্থিত চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়খন সকলো জৰুৰী সেৱাৰে চিকিৎসাৰ বাবে সদা প্ৰস্তুত হৈ থকা চিকিৎসালয়খনত হঠাৎ পানী যোগান বন্ধ হৈ পৰাত চিকিৎসা সেৱা চলাই নেট সংকটৰ সৃষ্টি কৰিছে। চিকিৎসালয়খনত পানী যোগান ধৰি থকা হৈছিল ONGCৰ বহিঃ কলনীৰ পানী যোগান প্ৰণালীৰ পাইপেৰে, কিন্তু হঠাৎ পানী যোগান বন্ধ হৈ পৰাত চিকিৎসালয়খনৰ পৰিচালিকাৰ হাত ধুবলৈও পানীৰ অভাৱ ঘটিছে। চিকিৎসালয়ৰ চিকিৎসক আৰু পৰিচালিকাৰ সৈতে সাংবাদিকে বাৰ্তালাপ কৰাৰ লগতে আঘাতপ্ৰাপ্ত জৰুৰী সেৱা ৰোগীক কৰা চিকিৎসাৰ সময়ত হাতত লগা তেজ পৰ্যন্ত ধুবলৈ চেলাইনৰ পানী ব্যৱহাৰ কৰা দেখা গ'ল। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে চৰকাৰী চাকৰিয়াল নিবনুৱা কেবিনেটৰ সুখবৰ, স্বাস্থ্যৰ 8,855 পদত নিযুক্তি। ৰাজ্যৰ নিবনুৱা আৰু চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ আনিছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে 1 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ 8,855টা পদত নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়। এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল কৰ্মচাৰী বিভিন্ন কাৰিকৰী পদত হ'বলগীয়া সেই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে বৰঝাৰ বিমানবন্দৰত উপস্থিত লাভলীনা, সোণৰ পদক পালে বেছি সুখী হ'লোহেঁতেন লাভলীনা। অলিম্পিক ব্ৰঞ্জ জয় কৰি অসম ভূমিত আহি উপস্থিত অসম কন্যা লাভলীনা বৰগোহাঁই। বৰঝাৰ বিমানবন্দৰত বিপুল আদৰণি জনোৱা হয় লাভলীনাক। তেওঁ কয়, এতিয়া মই সুখী নহয়, সোণ পোৱাহেঁতেন বেছি সুখী হ'লোহেঁতেন, পাছৰ পৰ্যায়ত আৰু চেষ্টা কৰিম যাতে সোণৰ পদক লাভ কৰিব পাৰোঁ। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে গোলাঘাটৰ চিকিৎসালয়ত অঘটন, আৰক্ষীৰ লাঠিৰ কোবত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। এনকাউণ্টাৰ নহয়, এইবাৰ আৰক্ষীৰ লাঠিৰ কোবত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাট শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত। খবৰ অনুসৰি গোলাঘাটৰ কমাৰগাঁও অঞ্চলৰ অৰবিন্দ শইকীয়া নামৰ লোকজন কোনো ৰোগত আক্ৰান্ত হৈ ভৰি ফুলি যোৱাত মঙলবাৰে বিয়লি পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰাইছিল। অৱশ্যে গোলাঘাটৰ চিকিৎসালয়ত কোনো চিকিৎসা নকৰি যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ ৰোগীজনক স্থানান্তৰিত কৰে। চিকিৎসকৰ কথা অনুসৰি ৰোগীজনক লৈ যাবৰ বাবে ততাতৈয়াকৈ পৰিয়ালৰ লোকে টকা যোগাৰ কৰিবলৈ ঘৰলৈ গৈছিল, আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হয়। চিকিৎসালয় কৰ্তৃপক্ষই জনামতে ৰোগীজনে চিকিৎসালয়ৰ ভিতৰত কোনো কথাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি খঙতে এডোখৰ ইটা দাঙি মাৰিবলৈ উদ্যত হয়। লগে লগে ৰোগীজনক চম্ভালিবলৈ চিকিৎসালয়ৰ ছাউনীত থকা আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ ৰোগীজনক নিয়ন্ত্ৰণলৈ আনে, যদিও পৰিয়ালৰ লোকে ঘৰৰ পৰা ঘূৰি আহি ৰোগীজনক মৃত অৱস্থাত উদ্ধাৰ কৰে। প্ৰিয় বন্ধুসকল, শেষৰ খবৰ দিছে দেশৰ প্ৰথমখন ৱাটাৰ প্লাছ চহৰ হিচাপে পৰিচিত হ'ল আটাইতকৈ পৰিষ্কাৰ ইন্দোৰ। দেশৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ। পূৰ্বেও দেশৰ সৰ্বাধিক পৰিষ্কাৰ চহৰ হিচাপে চিহ্নিত হৈ আছিল ইন্দোৰ। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ সৰ্বেক্ষণ 2021ৰ অধীনত ইন্দোৰক এই স্বীকৃতি প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে ইন্দোৰ দেশৰ প্ৰথমখন ৱাটাৰ প্লাছ চহৰ চিটি হিচাপে চিহ্নিত হৈছে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব।